যদি মহাজন পৰা শুভ খাবলৈ যায় তেনেহ'লে পলম নকৰি তেতিয়া চ' গাইজ আহি পালোঁ আমি বিয়াস্থলীত এয়া শান্তনুৰ বিয়া শান্তনু ৰাভা আৰু ইমান ধুনীয়াকৈ কলগছেৰে মণ্ডপটো বনাইছে চাব লগা চাওকচোন কিমান ধুনীয়া লাগিছে চাই থাকিবৰে মন যায় আৰু মই ঠিক সেইখিনি সময়তে আহি পাইছোঁ দৰা এতিয়া কইনা ওলাইছে এয়া দৰাৰ লগত আছে দৰাৰ সখীয়েকে এয়া ধুনীয়াকৈ আঁঠু লৈছে এতিয়া গাড়ীত উঠিবহি এতিয়া যাম আমি কইনাৰ ঘৰলৈ কইনাৰ ঘৰত কইনা আনিবলৈ যাব লাগে মোকো মাতিছে আৰু মই ঠিক আহি পালোঁ কিন্তু চাব লগা বস্তু এইটো মোক এনেকুৱা ভাল লাগিছে কলগছৰ মণ্ডপ যিটো বনাইছে খুব মানে আকৰ্ষণীয় কৰিছে আৰু খুব ধুনীয়া লাগিছে আৰু আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকক আপোনাৰ স্কিপ নকৰাকৈ গোটেইখিনি সম্পূৰ্ণভাৱে চ' এয়া দৰা উঠিলে গাড়ীত এতিয়া আমি যাত্ৰা কৰিম কইনাৰ ঘৰলৈ আহক আমি গৈ থাকোঁ এতিয়া কইনাৰ ঘৰলৈ কইনা আনিবলৈ যাওঁ
ভিডিও কর না ভিডিওটো কৰিছোঁ মোৰো আছে গুৰু গ'লে ভিডিও ল'ব বেকালৰ মোবাইল না কি কি ছবি রাখছে ভাল করে কর করবে লোক আমি বিয়ে করব আমি শিখে নেব না পুস্তক ভারত সমাজে দেশে অলপমান এটা দিন থত এই যে বহিল না একো নাই মোকে মাথাটা ধরে দিলিছি আন্দনো অলপ বেছি গিয়া এয়া বিয়াখন বেছি সময় নাই আৰু 7 ভাগ গ'লেই বিয়া শেষ হ'ব এতিয়া আৰু বিয়াখন চাই কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই